এই বছৰ বহু ইছলাম ধৰ্মী লোকে ঈদত গৰুৰ কুৰবানী নকৰাৰ সিদ্ধান্ত লৈছে। আমি তাক আদৰণি জনাইছোঁ। তাৰ লগে লগে যিসকলে কুৰবানী কৰিম বুলি ভাবিছে তেওঁলোককো মই বিনম্ৰতাৰে সৈতে ক'ম যে হিন্দু নাগৰিক থকা অঞ্চলত আপোনালোকে কুৰবানী কৰিবলৈ চেষ্টা নকৰিব, আইনে কঠোৰ ব্যৱস্থা ল'ব। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 মে। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহি গ'ল ভাল খবৰটো। লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 3000কৈ টকা। অৰুণোদয় হিতাধিকাৰীৰ তালিকাত নাম থাকিলেই হ'ল, ন পুৰণি সকলোৱে লাভ কৰিব এই ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা। যদি আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ জিঅ' টেকিং কৰিছে তেতিয়াহ'লে লাভ কৰিব এই বিশেষ সুবিধা। লগতে লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব চৰকাৰী ঘৰৰ তালিকাৰ পৰা। ৰাজ্যৰ লাখ লাখ কৃষকক প্ৰদান কৰা হ'ব এই বিশেষ সুবিধা। আত্মসহায়ক গোটৰ মহিলাসকলে শীঘ্ৰে লাভ কৰিব তেওঁলোকৰ ছেকেণ্ড কিস্তি 25,000 টকা। আৰু ৰেচন কাৰ্ড থকাসকলে শীঘ্ৰে কৰিব লাগিব পুনৰবাৰ তেওঁলোকৰ আধাৰ কাৰ্ড আপডেট। এই সকলোবোৰ খবৰ যোগগুত কৰা হৈছে আপোনালোকৰ বাবে। সেয়েহে বাতৰিটো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু সদায় আমাৰ খবৰসমূহ লাভ কৰিবলৈ ভিডিঅ'টোত এতিয়া এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আমি আজি দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলৈ। ঈদক লৈ সমূহ ইছলাম ধৰ্মী লোকৰ মাজত আজি এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আৰু এই সুযোগতে আমিও সমূহ ইছলাম ধৰ্মাৱলম্বী লোকক পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা তথা মৰম জনাইছোঁ। আপোনালোকেও ইছলাম ধৰ্মী লোকক শুভেচ্ছা জনাবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰি তলৰ কমেণ্ট বক্সত শুভেচ্ছা জনাওক। কিন্তু ইয়াৰ মাজতে সমূহ ইছলাম ধৰ্মী লোকক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক কঠোৰ সকিয়নি প্ৰদান কৰিছে আৰু তেওঁ কৈছে হিন্দু লোক থকা এলেকাত দিব নোৱাৰিব গৰুৰ কুৰবানী, কিন্তু ছাগলী কুৰবানী দিয়াত কোনো আপত্তি নাই বুলি উল্লেখ কৰিছে। আৰু তেনে অঞ্চলত গৰুৰ কুৰবানী দিয়াসকল পৰিব বিপদত। বিশেষকৈ হিন্দু থকা এলেকাত যদি কোনো লোকে গৰু কুৰবানী দিয়ে তেনেহ'লে সেইসকল ইছলাম ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ল'ব কঠোৰ ব্যৱস্থা। গৰুৰ কুৰবানী দিলে গ্ৰহণ কৰা হ'ব আইনী ব্যৱস্থা। আৰু ঈদৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ সকিয়নি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমূহ ইছলাম ধৰ্মাৱলম্বী লোকক এই কঠোৰ সকিয়নি প্ৰদান কৰিছে। ইতিমধ্যে গৰুৰ কুৰবানী বৰ্জনৰ সিদ্ধান্ত লৈছে বহু ইছলাম ধৰ্মাৱলম্বী লোকে আৰু সিদ্ধান্তক আদৰণি জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ঈদত আনন্দ উল্লাস কৰক, ঈদ উদযাপন কৰক, কোনো কথা নাই, কিন্তু ভুলতো হিন্দু প্ৰধান এলেকাত যাতে কোনোৱে গৰুৰ কুৰবানী নিদিয়ে। এনেধৰণে এতিয়া সমূহ ইছলাম ধৰ্মী লোকক মুখ্যমন্ত্ৰীগৰাকীয়ে সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। এই বছৰ বহু ইছলাম ধৰ্মী লোকে ঈদত গৰুৰ কুৰবানী নকৰাৰ সিদ্ধান্ত লৈছে। আমি তাক আদৰণি জনাইছোঁ। তাৰ লগে লগে যিসকলে কুৰবানী কৰিম বুলি ভাবিছে তেওঁলোককো মই বিনম্ৰতাৰে সৈতে ক'ম যে হিন্দু নাগৰিক থকা অঞ্চলত আপোনালোকে কুৰবানী কৰিবলৈ চেষ্টা নকৰিব, আইনে কঠোৰ ব্যৱস্থা ল'ব। পৰৱৰ্তী আন এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমত আৰু নাথাকিব কেঁচা ঘৰ, কেঁচা ৰাস্তা, কেঁচা দলং। এতিয়া সকলো পকী কৰাৰ প্ৰতিশ্ৰুতি দিছে। এইবাৰ 15 লাখৰো অধিক পৰিয়ালক দিয়া হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ। সকলো দৰিদ্ৰই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, পকী ঘৰ লাভ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ফেচবুক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে অসমৰ 22 লাখতকৈ অধিক পৰিয়ালক ঘৰ প্ৰদান কৰা হৈছে আৰু অতি শীঘ্ৰে 15 লাখ পৰিয়ালে লাভ কৰিব পকী ঘৰ। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰা হৈছে আৰু এইবাৰ CM ত্ৰিপুলৰ জৰিয়তে 10 লাখ যুৱক যুৱতীক দিয়া হ'ব 5 লাখকৈ টকা। যিসকলে চাকৰি নকৰে তেওঁলোকে ব্যৱসায় কৰিব আৰু চৰকাৰে ধন প্ৰদান কৰিব। নিবনুৱা সমস্যা একেবাৰে সমাধানৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম ভূমিৰ বাবে নতুন সংকল্প। অসম আৰু অসমীয়াৰ ভূমিত সহ্য কৰা নহ'ব অবৈধ দখল। এইবাৰ 5 লাখ বিঘা ভূমিত চলিব বুলডোজাৰ একশ্যন 2.0। এইবাৰ দখলীকৃত ভূমি উদ্ধাৰৰ মহাযজ্ঞ চলিব বুলি কৈছে তেওঁ। আৰু এটা বাংলাদেশী বিচাৰি খেদা হ'ব অসম ভূমিৰ পৰা। অসমৰ চৰকাৰী তথা বনভূমিত অবৈধভাৱে দখল কৰা কোনো সাৰি নাযাব বুলি বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ। অচিনাকি লোক দেখিলে চলোৱা হ'ব তদন্ত। সমগ্ৰ ৰাজ্যতে এই তদন্ত চলিব। কোনো অচিনাকি লোক দেখিলে
আৰু যোৱা 5 বছৰত বেদখলমুক্ত কৰিবলৈ উচ্ছেদ কৰি মুকলোৱা হ'ল 1,50,000 বিঘাতকৈ অধিক ভূমি যোৱা 5 বছৰত কৰা হৈছে। কিন্তু পৰৱৰ্তী লক্ষ্য হিচাপে 5 লাখ বিঘা ভূমি অবৈধ দখলকাৰীৰ পৰা উদ্ধাৰ কৰা হ'ব। পৰৱৰ্তী 5 বছৰত 5 লাখতকৈ অধিক বিঘা ভূমি দখলকাৰীৰ পৰা অবৈধ দখলকাৰীৰ পৰা উদ্ধাৰ কৰা হ'ব। এয়া আমাৰ প্ৰতিশ্ৰুতি নহয়, এয়া অসমৰ সুৰক্ষাৰ স্বাৰ্থত এয়া আমাৰ দৃঢ় সংকল্প বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু শীঘ্ৰে আৰম্ভ হ'ব মহাযজ্ঞ, ডাঙৰ এলান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফেচবুক পোষ্টৰ জৰিয়তে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ আহি গ'ল এক ডাঙৰ খবৰ। নতুন নিয়মেৰে এইবাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে বৃহৎ সাল সলনি, তালিকা সম্পূৰ্ণ নতুন কৰা হ'ব। লগতে যোগ কৰা হ'ব নতুন নিয়ম, বহুকেইটা নতুন নিয়ম এইবাৰ যোগ কৰা হ'ব। নতুন নিয়মেৰে নামৰ সাল সলনি কৰা হ'ব অৰুণোদয় আঁচনিত। সলনি হ'ব পাৰে হিতাধিকাৰীসকলো সম্পূৰ্ণ সলনি হ'ব পাৰে, নতুন নতুন হিতাধিকাৰীৰ সৃষ্টি হ'ব পাৰে। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা, পুনৰবাৰ নতুনকৈ সমীক্ষা চলোৱা হ'ব আৰু হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। এইবাৰ ঘৰে ঘৰে পুনৰবাৰ যাব আপোনালোকৰ ঘৰত, পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব যে আপুনি আচলতে যোগ্য হয় নে নহয়। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে নাম। যিসকলৰ আৰ্থিক অৱস্থা এতিয়া টনকিয়াল হৈছে, ভাল হৈছে, তেওঁলোকৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা আছে পূৰ্ণ। আৰু অৰুণোদয় লাভ কৰা পৰিয়ালৰ চৰকাৰী চাকৰি পালে, কোনোবাই যদি আপোনালোকৰ পৰিয়ালৰ চৰকাৰী চাকৰি লাভ কৰিছে, তেনেহ'লে আপোনাৰ নাম কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনিৰ পৰা। ইয়াৰ উপৰি বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব এই অৰুণোদয় আঁচনিত। অৰুণোদয় হিতাধিকাৰীক বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক বাধ্যতামূলক কৰা হৈছে। বেংক একাউণ্টৰ সৈতে আধাৰ লিংক আপোনাৰ থাকিবই লাগিব, তেতিয়াহে অৰুণোদয় লাভ কৰিব, অন্যথা অৰুণোদয় আঁচনি নাপাব। যদিহে বেংক একাউণ্টৰ সৈতে আধাৰ লিংক নাথাকে, তেন্তে অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। হিতাধিকাৰীৰ উপৰিও বেংক একাউণ্টৰ সৈতে ডিবিটি লিংক থাকিব লাগিব। ডিবিটি লিংক নাথাকিলেও আপুনি ধন লাভ নকৰে অৰুণোদয় আঁচনিৰ। জনাইছোঁ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনি যিহেতু নতুনকৈ লাভ কৰিব, গতিকে অৰুণোদয় আঁচনিক লৈ পুনৰ ভেৰিফিকেশ্যন হ'ব ৰাজ্যত। যিহেতু শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এইবাৰ বৰ্ধিত হাৰত অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব, অৰ্থাৎ 3,000কৈ দিয়াৰ কথা যিহেতু উল্লেখ কৰিছে। নিৰ্বাচনৰ সময়ছোৱাত প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু সেই প্ৰতিশ্ৰুতি অনুসৰিয়ে ৰাজ্যবাসীয়ে অৰুণোদয় আঁচনি 3,000 টকাকৈ লাভ কৰিব। কিন্তু অৰুণোদয় যিসকল হিতাধিকাৰী আছে, তেওঁলোকক পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব, নিৰীক্ষণ কৰা হ'ব, বা তেওঁলোকৰ নথি পত্ৰ পুনৰ পৰীক্ষা কৰা হ'ব। কিয়নো যিসকল হিতাধিকাৰী আছে তাত কোনোবা হয়তো অযোগ্য হিতাধিকাৰীও থাকিব পাৰে, গতিকে সেই অযোগ্য হিতাধিকাৰীসকলে যাতে এই সুবিধা লাভ কৰিব নোৱাৰে, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।